হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক কম গুগলৰ পৰা কেনেকৈ ফটো ডাউনলোড কৰিব। যদি আপুনি এজন ইউটিউবাৰ হয়, আপুনি তেন্তে গুগলৰ পৰা ফটো ডাউনলোড কৰে আৰু সেই ফটো ডাউনলোড কৰিলে কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম আহে। আজি মই আপোনালোকক কম কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম নোহোৱাকৈ কেনেকৈ ডাউনলোড কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব। তাৰপিছত সাৰ্চ বাৰত যাব। তাৰপিছত আপুনি যি ফটো ডাউনলোড কৰিব বিচাৰে তাতে নামটো লিখি দিব। মই আইফোন বুলি লিখি দিছোঁ। তাৰপিছত আপুনি থ্ৰী ডটত গৈ থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত আপুনি ডেস্কটপ সাইজ কৰি ল'ব। মই সেইটো অলৰেডি কৰাই আছে। তাৰপিছত আপোনাৰ আইফোনৰ বহুতো এনেকৈ ইমেজ আহিব। তাৰপিছত ইমেজটোত ক্লিক কৰিব। ইমেজটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ বহুতো এনেকৈ আইফোন আহিব। যদি আপুনি এনেকৈ আইফোনৰ ফটো ডাউনলোড কৰে, আপোনাৰ ইউটিউব চেনেলত কপিৰাইট ষ্ট্ৰাইক আহিব। এতিয়া কপিৰাইট ষ্ট্ৰাইক নোহোৱাকৈ কেনেকৈ ফটো ডাউনলোড কৰিব। আপোনাৰ যোনখন ফটো ভাল লাগে, মই আইফোনৰ এইটো ডাউনলোড কৰিম, সেইটোত ক্লিক কৰিব। তাৰপিছত এনেকৈ টুলছ বুলি আহিব, টুলছ অপশ্যনটোত ক্লিক কৰিব। টুলছ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ইউজাৰ ৰাইটছ বুলি আছে, সেইটোত ক্লিক কৰিব। সেইটো মই অলপ জুম কৰি দেখাই দিছোঁ। এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকৈ আহিব তিনিটা অপশ্যন। আপুনি ইয়াতে 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব, ক্ৰিয়েটিভ কমন লাইচেন্সটো। তাৰপিছত সেইটো ক্লিক কৰিলে আপোনাৰ ইয়াতে বহুতো ফটো আহি যাব। আপুনি ইয়াৰ পৰা ফটো ডাউনলোড কৰিলে আপোনাৰ মোবাইলত কোনো কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম নাহে। যেনে মই এইটো ফটো ডাউনলোড কৰিম। ডাউনলোড কৰিবৰ বাবে আপুনি ফটোটোত অলপ টিপি ধৰিব। তাৰপিছত এনেকৈ হ'ব ডাউনলোড ইমেজ, এইটোত ক্লিক কৰি দিব। মোৰ ডাউনলোড হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।